জনাইছোঁ আজি এই বিশেষ অনুষ্ঠানত আমাৰ টাই আহোমৰ পৰম্পৰাবোৰ ৰীতি নীতিৰে পালন কৰা আমাৰ এই অনুষ্ঠানটোৰ বিষয়ে জানো আহোঁ। যেতিয়া ইয়ালৈ আহিছিল চাউলুং চুকাফা বা তাৰ আগত যিসকল আহিছিল তেখেতসকলে এই পৰম্পৰাবিলাক লৈ আহিছিলে। টাইসকলৰ পৰম্পৰাই প্ৰতিটো জাতি আৰু জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য অটুট ৰখাৰ প্ৰয়োজন আছে আৰু সেই মৰ্মে আজি ফুৰালুংমুং আসামেও নিজৰ স্বকীয় বৈশিষ্ট্যতা অক্ষুণ্ণ ৰখাত তেওঁলোকে ক্ৰুটি কৰা নাই। নিশ্চিতভাৱে আমি সকলোৱে জানো যে এটা সময় আছিল যে কিছু সংখ্যক আহোমে হিন্দু পৰম্পৰালৈ বা বৈষ্ণৱী পৰম্পৰালৈ গুচি গৈছিলে বিভিন্ন প্ৰাকচক্ৰত পৰি, কিন্তু এতিয়া বুজি পাইছে, আমি সকলোৱে বুজি উঠিছোঁ, নতুন প্ৰজন্মই বুজি উঠিছে যে স্বকীয় পৰম্পৰা বা বৈশিষ্ট্য অবিহনে এটা জনগোষ্ঠী জীয়াই থকা সম্ভৱ নহয় আৰু আমি সেই প্ৰচেষ্টা অৱধাৰিতভাৱে ৰক্ষা কৰাৰ চেষ্টা কৰিছোঁ। মানে এই বাকীখিনি আমি ক'বলৈ গ'লে বহুত দীঘলীয়া এক প্ৰচেষ্টা হ'ব। চাইনা ইউনিয়নলৈ দিয়াৰ সম্পৰ্ক আছে এই প্ৰচেষ্টা, ইয়াৰ গোটেই বিশ্বৰ যিখিনি টাইমৰ সম্পৰ্ক আছে, ইয়াত এটা ডাঙৰ এটা পৰিসৰ, এইটো সৰু পৰিসৰ নহয়, এই নৰ্থ ইষ্টৰে ভিতৰতে আবদ্ধ নহয়, গোটেই পৃথিৱী জুৰি আছে। ভিয়েটনাম, চাইনা, বহুত টাই মানুহ আছে, তেওঁলোকৰ লগত এই সম্পৰ্ক, এই পৰম্পৰা আমাৰ সমন্বয় আছে। বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।